হেল্ল' দোস্ত, আজি আপোনাৰ মোবাইলেৰে যিকোনো জেগাত যিসকল জেগাত মোবাইল নিয়াৰ অনুমতি নাই সেইসকল জেগাত গোপন জেগাত আপোনাৰ কেনেকৈ আপোনাৰ মোবাইলেৰে ভিডিঅ' ৰেকৰ্ডিং কৰিব বা ফটো তুলিব তাৰ বিষয়ে আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি এপটো ডাউনলোড কৰি এপটোতে ক্লিক কৰিব। তাৰপিছত অলপমান ৱেইট কৰিব লাগে। তাৰপিছত যাব ইয়াতে আপুনি দেখা পাব আই আণ্ডাৰষ্টেণ্ড বুলি আপুনি ক্লিক কৰিব আৰু এটা জেগা আহিব, অলপ ৱেইট কৰিব আৰু এখন আহিব আণ্ডাৰষ্টেণ্ড, আকৌ আৰু এটা আহিব। যিখিনি আহে সকলোখিনি আপুনি ৱেইট কৰি দিব। তাৰপিছত আপোনাৰ আহি আছে, তাৰপিছত আপুনি সকলোকে এলাও অ'কে কৰি দিব, পাৰমিশ্যনবিলাক এলাও কৰিব। তাৰপিছত আপুনি ইয়াতে চাউণ্ড আণ্ডাৰষ্টেণ্ড বুলি অ'কে কৰিব। তাৰপিছত আপুনি স্ক্ৰীনটো এনেকুৱা বন্ধ হৈ যায়, আপুনি অলপ হেঁচা দি ধৰিব আঙুলিৰে। তাৰপিছত ওপৰত এটা তালা আহিছে, তলাটোত আপুনি ক্লিক কৰিব, টান লৈ যাব। আপুনি বেক কেমেৰা অন কৰিব খুজিলে আপুনি ইয়াত বেক কেমেৰা ক্লিক কৰিব। কৰাৰ পিছত আপুনি যিটো আপোনাৰ চাউণ্ড বটন আছে তাৰ ওপৰত ক্লিক কৰিলে আপোনাৰ ভিডিঅ'টো আৰম্ভ হৈ যাব। দেখা পাইছোঁ মই ভিডিঅ'টো অলপমান দেখুৱাই আছোঁ। এতিয়া আপুনি দেখা পাইছে একোৱে দেখা নাপায় স্ক্ৰীণত, কিন্তু আপুনি কি কৰিব, তাৰপৰা আপোনাৰ ভিডিঅ'টো হৈ যাব। আৰু আপোনাৰ তলত এটা আৰু ওপৰত দিলে আপোনাৰ বন্ধ হৈ যাব। আৰু আপুনি যদি ডাউনলোড চাউণ্ড বটনৰ তলত টিপি দিয়ে তেতিয়াহ'লে আপুনি ফ্ৰণ্ট কেমেৰা এটা ফটো লৈ ল'ব। এতিয়া আপোনালোকে গম পালে যে কেনেকৈ গোপন কামটো কৰিব পাৰিব। আজিলৈ এইখিনি, আকৌ আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ। এইখিনি